নমস্কাৰ, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ দেশ বিদেশৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমৰ ভূমিৰ পৰা বাংলাদেশৰ বাংলাদেশীক সকিয়নি। কোনেও অসমলৈ নাহিব, বাংলাদেশীক আদৰি নলয় অসমে। নামনি অসমৰ এখন এখনকৈ জিলা হেৰুৱাইছে অসমে। নামনি অসমৰ এখন এখনকৈ জিলা এৰুৱাই আছে অসমে। ধুবুৰী বৰপেটা হাতৰ পৰা ওলাই গ'ল। 2031 চনলৈ চলিব আমাৰ সভ্যতাৰ যুঁজ। 2031 চনলৈ চলিব এই যুঁজ। তিনিচুকীয়া জিলাত সৰ্বাধিক ভূমি ক্ৰয় কৰিছে মিয়াই। লাহে লাহে অন্ধকাৰৰ ফালে গৈ আছে আমাৰ অসম। অলা উবৰৰ পৰা ফ্লাইঅভাৰৰ তলৰ দোকানলৈকে মিয়া। অসমক মিয়া মুছলমানৰ কবলৰ পৰা ৰক্ষা কৰিব লাগিব। এতিয়াই নিৰ্ণয় হ'ব জাতিৰ ভৱিষ্যত। বঙালীৰ সৈতে আমি একেলগে পূজা কৰোঁ। বঙালী কৰ পৰা শত্ৰু হ'ল? জন্মভূমিত দ্বিতীয় শ্ৰেণী হ'ব নেকি অসমীয়া? যিসকলে আমাৰ সৈতে একেলগে পূজা নকৰে সি কেনেকৈ বন্ধু? অসমৰ ভৱিষ্যতক লৈ উদ্বিগ্ন চৰকাৰ। মুখ্যমন্ত্ৰীয়ে দিলে ভয়ংকৰ তথ্য। অসমৰ ভূমিৰ পৰা বাংলাদেশৰ বাংলাদেশীক সকিয়নি। নামনি অসমৰ এখন এখনকৈ জিলা হেৰুৱাইছে অসমে। আজিৰ পৰৱৰ্তী খবৰটো হৈছে শংকৰ আজানৰ আজান অসমত কৰ পৰা সোমাল? কেনেকৈ কৰ পৰা আহিল আজান? আজানটো অসমৰ মানুহৰ নহয়। বাক হাজৰিকা আৰু আজান অসমৰ নহয়। আজানৰ নাম লৈ অসমত ৰাজনীতি নচলিব। বাওঁপন্থীয়ে আমাৰ মগজুত সোমাই দিছে আজানৰ নাম। অসমৰ ইতিহাসত কেতিয়াবা শংকৰ আজানৰ বৈঠক হৈছিল নেকি? অসমত শংকৰ মাধৱ আছে, আজান নাই। বাক হাজৰিকাক লাচিত বৰফুকনৰ সৈতে তুলনা নকৰিব। শংকৰ আজান নহয়, শংকৰ মাধৱৰ দেশ এয়া। আজান বাক হাজৰিকা য'ত আছিল তাতেই থাকক। আমাৰ সৈতে তুলনা নকৰিব সেই লোকসকলৰ। 2031 চনলৈ চলিব আমাৰ সভ্যতাৰ যুঁজ। শংকৰ আজানৰ আজান অসমত কৰ পৰা সোমাল? কেনেকৈ কৰ পৰা আহিল আজান নামটো? অসমৰ ভূমিৰ পৰা বাংলাদেশৰ বাংলাদেশীক সকিয়নি। ভূমিকম্পৰ পাছতে গৱেষকৰ বিস্ফোৰক তথ্য। ভাঙি দুফাল হ'ব পাৰে ভাৰতৰ মানচিত্ৰ। বিভাজিত হৈছে ভাৰতীয় টেক্টনিক প্লেট। নিশ্চিত হ'ব পাৰে লাডাখ, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, ছিকিম। ভূবিজ্ঞানীৰ তথ্যত প্ৰকাশ বিস্ফোৰক তথ্য। তিব্বতৰ গভীৰতম অংশত ভংগ ভাৰতীয় টেক্টনিক প্লেট। যিকোনো মুহূৰ্ততে ভূগৰ্ভৰ অংশ খহি সৃষ্টি হ'ব পাৰে নদী। ইউৰেছিয়ান প্লেটৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত দুৰ্বল ভূগৰ্ভ। ফলত যিকোনো মুহূৰ্ততে হ'ব পাৰে অকাংক্ষিত ঘটনা। হিমালয়ৰ উৎপত্তিও হৈছিল ইউৰেছিয়ানৰ প্লেটৰ সংঘৰ্ষতে। ভূমিকম্পৰ পাছতে গৱেষকৰ বিস্ফোৰক তথ্য। ভাঙি দুফাল হ'ব পাৰে ভাৰতৰ মানচিত্ৰ।